একো ভালকৈ মানে ৰেচপেক্ট দিয়া নাই, বহুত বেয়া লাগিছে। এনেই কৈছোঁ ভাল লাগিলে, বহুতখিনি ই মানে বহুত সহায় কৰিলে, তো সেইকাৰণে বহুত ভাল লাগিল। আজি যাম, ক'ত যাম, কিয় নাজানো, যাম আপোনালোকক এতিয়াই নকওঁ, পাছত ক'ম। ব'লক ভিডিঅ'টো ব'লক আৰু আৰম্ভ কৰিম, পাছৰ পৰা কৰিম, এতিয়া নকওঁ, ব'লক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই বিকাশ ব্লগ। বন্ধুসকল, এতিয়া খোজকাঢ়ি যাম আমি এঠাইলৈ, মানে মাজুলীখন, আৰু মোৰ বন্ধুক গৈ আছে, বন্ধুক মানে মাজুলীখন দেখাম। মানে বাকী কেইজন বন্ধুক দেখালোঁ, কিন্তু এইজন বন্ধুকো দেখাইছিলোঁ, কিন্তু এতিয়া এইজন বন্ধুৰ লগত আমি হেমন্ত বন্ধুৰ ঘৰলৈ যাম। মানে মাতি আছিলে তেওঁক, এতিয়া আমি তেওঁৰ ঘৰত গৈ বিন্দাছ মানে খানা পিনা খাবলৈ, খানাটো মেইন নহয়, খানা এতিয়া খাই আহিমগৈ, খাই বৈ আমি বন্ধুৱে সৈতে একেলগে এটা ব্লগ বনাম। আৰু ফাইনেলি এতিয়া একদম জংঘলত মংগল কৰিবলৈ ব'লক, একদম জংঘলে গান এটা পঢ়োঁতে গাই নহয়, গানেই নাই এতিয়া, মনত নাই পাওঁ, মনত পৰিলে বাৰু পাছে পৰে গাম। এনেও মই জীয়াই থকালৈকে ব্লগ বনাই থাকিম, আৰু ইউটিউব চেনেল থকালৈকে বুলি নহয়, ইউটিউব থকালৈকে বুলি বনাই থাকিম। ব'লক গান এটাকে বাদ দিয়ক আৰু, ব'লক। ফাইনেলি পাই গ'লো ভকত চাপৰি আমাৰ হেমন্ত দাহঁতৰ ঘৰত। তেতিয়া আমি হেমন্ত দাই মিলি ইয়াত কি কৰিব লাগে কৰিম, হেমন্ত দাকো লৈ আমি যাম মানে ডেকাচাং। ব'লক ডেকাচাংলৈ যাব লাগিব, ব'লক। আজি মানে ফুৰিবলৈ আহিছোঁ, ফুৰিবলৈ অহা মানে হেমন্তহঁতৰ ঘৰলৈ আহিছিলোঁ, হেমন্তহঁতৰ ঘৰত পাই গ'লোঁ, আমাৰ হেমন্তক পাই গৈছোঁ, আৰু জিতুক দেখাবলৈ আনিছোঁ। জিতু আহি গ'ল শিৱসাগৰৰ পৰা মাজুলী, মানে চাইকেল ৰাইড কৰি আহি গ'ল। এতিয়া আমি হেমন্তক পালোঁ, আৰু জিতুক আমি এতিয়া বিন্দাছ এটা প্লেছত আহিলোঁ। মানে আমি চাবলৈ অহা নাই, মানে হেমন্ত আৰু মই আৰু জিতুক মানে দেখাব আনিলোঁ আমাৰ মাজুলী এটা পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ। আৰু ইপিনে কমলাবাৰী ঘাট আছে, আৰু ইয়াত জিতুৱে কিবা এটা মানে কৰি আছে, আৰু এইপিনে দেখিছেনে এইবিলাক সৰু ল'ৰা ছোৱালী নিচিনাকৈ কি কৰি আছে দেখিছে। আৰু আমি জিতুক এটা মানে মই প্ৰশ্ন সুধিব বিচাৰোঁ, মানে মোৰ ঘৰলৈ আহিছে জিতুৱে, একচুৱেলি কেনেকুৱা লাগিছে তোমাৰ? একেবাৰে ভাল নালাগিলে, ভালকৈ মানে বিকাশে একো ভালকৈ মানে ৰেচপেক্ট দিয়া নাই, বহুত বেয়া লাগিছে। এনেই কৈছোঁ ভাল লাগিলে, বহুতখিনি ই মানে বহুত সহায় কৰিলে, তো সেইকাৰণে বহুত ভাল লাগিলে। আৰু চব মৰমীয়াল, মাজুলী মানে চব মানুহে মৰমীয়াল, বিকাশৰ কথা নকওঁ বাৰু, মানে চবহে কৈছোঁ, মাজুলী যিমানখিনি মানুহ আছে মানে চব মানুহ মৰমীয়াল, কিছুমান বেয়াহে পায়, কিন্তু তাৰ মাজতে বহুত বেছি সংখ্যক মানুহে মানে ভাল আছে। মানে যিটোৰ চেনেলটো সোনকালে আগবাঢ়ি যাওক। আমি এতিয়া হেমন্তকো লৈ মেলি বিন্দাছ আমি একদম যাম এতিয়া ডেকাচাং ৰিজৰ্টলৈ। ডেকাচাং ৰিজৰ্টক আমাৰ একদম পাৰ্টনাৰক দেখাই মেলি আনিমগৈ। ব'লক এতিয়া ডেকাচাং ৰিজৰ্টত গৈ একদম ফালি দিমগৈ, ব'লক ৰে। মানে তাত আমি তিনিজনে এটা ব্লগ, মানে তিনিজনে এটা ভিডিঅ' বনাইছিলোঁ, মানে তিনিজনে কথা পাতি থকা। কিন্তু কি হ'ব, ভাগ্যবশতঃ আমাৰ সেই ভিডিঅ'টো ডিলেট হৈ গুচি গ'ল, আৰু মানে ডিলেট হৈ গ'লে জানেই কি হৈ যায়, আৰু সেইকাৰণে মানে সেই ভিডিঅ'টো বাদ দিলোঁ। আৰু মই ঘৰতে ভইচটো দি মানে এইটো এনেকৈ কৰি বনাই দিলোঁ। আৰু কোৱা হৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা থাকিল। এতিয়ালৈ ব'লক ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ। আকৌ আমি যাম মানে উল্টা ব'লক। আকৌ এবাৰ আহি গ'লোঁ মানে ডেকাচাঙলৈ। ব'লক এতিয়া একদম ডেকাচাঙৰ মানে দৃশ্য উপভোগ কৰোঁগৈ, ব'লক। মানে কৈ আছিলে বহুত কেইজনে, আকৌ তুমি ডেকাচাঙৰ ভিডিঅ' এটা বনাই দিবা, ভাল লাগিব। এতিয়া যাম ডেকাচাঙৰ, এইটো ডেকাচাঙৰ একদম কেনেকুৱা জংঘলত মংগল আৰু, ব'লক। মানে ডেকাচাং। মানুহ দেখিছে। আগত থোৱা জেগাতে গাড়ীখন আকৌ থৈ ল'লোঁ।
আমরা বুকিং আছে